দাদাৰ লগত এতিয়া যাম এনাই ঘৰলৈ। আৰু এতিয়া ৰাতিপুৱা কেইটা বাজিছে 5টা বাজিবলৈ 1 মিনিট আছে। একদম 5 মিনিটত কাপোৰ বনাইছোঁ। মোৰো ফোনেও নাই, তেনেকৈ একদম বেগতে চব পাউডাৰ চাউডাৰ চব ভৰাই আনিছোঁ। দাদা একচুৱেলি বিজনেছ কৰে, মানে এতিয়া নগাঁৱত যাব ৰাজহাঁহ আনিবলৈ। আৰু মানে ৰাস্তাতে আমাৰ এনাই ঘৰ মানে মাৰ মাকৰ পাইছে। ত' মই তাত থাকিম আৰু হোটেল লগতে গুচি আহিম। আৰু এতিয়া মই খোজকাঢ়িছোঁ কাৰণ মোক কৈ থৈ গৈছে আৰু কাটাখন যিখন মানে দগাবলাখন জুখিবলৈ সেইখনে থাকি আহিলে বোলে, এতিয়া আকৌ আনিব কৈছে। বিলটো চাওকচোন 5টা বজাতে কিমান ওপৰলৈ উঠি আহিলে। বহুত ভাল লাগে ন সেউজীয়াবোৰ দেখি। আৰু আমাৰ তিতাবৰখনতো সেউজী নগৰ বুলিয়ে কোৱা হয়। চাৰিওফালে সোণাৰু, আজাৰ, কৃষ্ণচূড়া ৰাস্তাৰ কিনাৰত পৰি থকা ফুলবোৰ দেখিব পাব এতিয়া। আৰু সেইকাৰণে মই আহিছোঁ। মই জানো মই 2 ঘণ্টামানে থাকিব পাম, বাট ষ্টিল মই গৈছোঁ বিকজ আই লাভ টু ট্ৰেভেল। আৰু যেতিয়া এনেকুৱা গাড়ীত উঠি পিনি মানে বাইক স্কুটি তেনেকুৱা টাইপৰবোৰত হাৱা লাগে গাত, কিমান ভাল লাগে। আৰু এই সেউজীয়াখিনি দেখি। Who loves to travel? Comment in the comment box. Fly away to the sky, shining bright like a shadow shine, dreaming high like the stars, dancing through without cloud. And everything we touch, I mean it. Every cloud has silver lining. As long as you are still breathing, don't waste your time, keep fighting. And even if you drift and fall, look down like that, still stand tall. Believe yourself and keep on running. Don't look back, stay dreaming. Stay dreaming. ৱেলকাম ফ্ৰম দ্য জুইহাল। এতিয়া এনাই ঘৰ পাই গ'লোহি। আৰু মোৰ চাহ তাহ নহ'লেও হ'ব, ভাত বনোৱা সোনকালে। আৰু এতিয়া কণা চাউল বিচাৰিব লাগে। পৰুৱা আছে, কেনেকে যাব? ধান পৰু চাওক, এইটো যে মোৰ হাতত আছে, এইটো কোলা কোলা দেখিছে নাই? এইটো কণা ভাত হয়। আৰু এইগাল দেখা ভাত। কণা চাউল আৰু এইগাল দেখা চাউল। এইটো দেখি নাপায় সেইকাৰণে কোলা। সেইটো মোৰ ডেফিনেশ্যন অফ চাউল যেতিয়া মোৰ 6 বছৰমান আছিলে। নগাঁৱত এবাৰ গুড মৰ্ণিং ফ্ৰম এ বিউটিফুল প্লেচ। আৰু চাৰিওফালে সেউজীয়া। আৰু এইফালে দেখা পাইছে দাংবটি খেতি কৰি থৈছে। আহিলোঁ এনাই ঘৰলৈ। এনাই মানে হৈছে এটা আহোম শব্দ, মানে মাৰ মাক। আৰু দাদা গ'ল ৰাজহাঁহ আনিবলৈ কৈছে, যিহেতু কিমান টাইম হয়, বেছি টাইম নহয় আৰু সেইকাৰণে সোনকালে ভাত চাত বনাব কৈছোঁ। আৰু এই যে দেখাইছিলোঁ কণা চাউল, কোলা কোলা চাউলবোৰ কণা হয়, সিহঁতি দেখি নাপায়। আপোনালোকেও নাখাব, ময়ো নাখাওঁ হা। আৰু এতিয়া ইয়াত বহুতো শাক পাচলি আছে, চাওঁচোন কি কি আছে এনাই ঘৰত। হয় ন, টেঙেচি শাক হয়। আৰু এইবোৰ টেঙা মৰা সৰু সৰু পুলি। টেঙা মৰা ডাঙৰ হৈছে, কিন্তু এতিয়ালৈকে খাব পৰা প্ৰায় হোৱা নাই, বেছি ডাঙৰ নাই হোৱা। আৰু এইবোৰ ভিন্দি যে, সেইবোৰ পুলি লাগিব। আৰু এইখিনি কচু, মানে আহিনীয়া কচু যে, সেইবোৰ তলত লাগিব। আহিন হ'লে হ'ব চাগে ন সেইখিনি। আৰু এইফালে এৰাপাত এৰি পলু পুহিব বোলে। আৰু কলগছজোপা চাওক কিমান সৰু হৈ আছে। আৰু এইফালেতো দাংবটি লাগিলেই। জোপা জিকা গছ আৰু এইজোপা ধুন্দুলি। কি শাক হয় বাৰু? ব্ৰাহ্মী শাক হয়, মগজুৰ কাৰণে বহুত ভাল হয়। আৰু এইবোৰ কি ভাং
আমাৰ পুঠাও ভাঙোৱা দেই মানে পুঠাও মানে মাৰ বাপেক আৰু এজোপা কি জালুক নেকি আৰু এজোপা কিহৰ গছ মধুৰি লাগিছে নে মধুৰি মহানিজোপা বহুত ওখ হ'ল আৰু বহুত ওখ ওখ গছ আছে ইমান গছেই গছ বৰ ভাল লাগে এনেকৈ আৰু এজোপাও জালুক ইয়াত তামোল গছৰ জালুক উঠি গৈছে এণ্ড এইজোপা হৈছে কপাহৰ গছ এইবাৰ কপাহৰ ফুলপাহ বৰ ধুনীয়া লাগে এইজোপা যে দেখিছে ন বহুতে চাগে চিনি পায়েই পাতিডাল হয় পাতি বনাবলৈ ইউজ কৰে আৰু এইবোৰ বস্তু বহুত ৰেয়াৰ হৈ গৈছে বহুত কমহে পোৱা যায় আজিকালি এইজোপা চব পাতিত যেনেকৈ থাকে তেনেকুৱা টাইপৰ আছে কটিত পুখুৰীটো পোনে ভৰি আছে একচুৱেলি এতিয়া যোনখিনি দাংবটি দেখালোঁ ন সেইখিনিলৈকে আছিলে পুখুৰীটো বাট মাটি পুতিলে মিনি লিটিল থেকেৰা টেঙা সৰু সৰু মই প্ৰথমতে চিনিয়ে পোৱা নাছিলোঁ আৰু এইফালে কঁঠাল লাগি আছে ছাতি দেই দেখিলোঁ আৰু কেইবাজোপাও জলকীয়া গছ আছে আৰু একচুৱেলি পুখুৰীটো এখন নদীৰ লগত কানেক্ট হৈ আছে কিন্তু এতিয়া পুনি হৈ আছে গোটেইখন আৰু এইবোৰ বিভিন্ন প্ৰকাৰৰ গছেই গছ সেউজীয়া হৈছে লাভ আৰু এইবোৰ তামোল গছ থকা জেগাতটো দেখিবলৈ পাবই পকা তামোল পৰি আছে গছজোপাৰ পৰা বহুত দিনৰ পৰা মই এটা বিচাৰি আছিলোঁ বস্তু মানে এখন জংঘলত ঘূৰিব পৰা বাট উই কেন চে ইট ইজ এ মিনি জংঘল এণ্ড চৰাইবোৰে মাতি আছে আৰু ৰাতিপুৱা বাট এটা বস্তু কমি হৈ আছে মানে বতাহ দিয়া নাই বতাহটো দিয়া হ'লে বহুত ভাল লাগিলেহেঁতেন ন গোটেইখন সেউজীয়া আৰু বহুত ভাল লাগে এনেকৈ সেউজীয়া জেগাত থাকে আৰু কাৰ ভাল লাগে এনেকুৱা গ্ৰীনেৰীৰ লগত থাকি এণ্ড নেচাৰৰ লগত টাইম স্পেণ্ড কৰি এণ্ড চাৰিওফালে গছেই দীঘল বেঙেনা জলকীয়া কি আছে পালেং পিয়ালি পালেং শাকত দি পিনি খাই বৰ ভাল লাগে ন পুঠা আম পাৰি দিছে লুকিং ডিলিচিয়াছ এতিয়া ভিনেগাৰ দি বনাই চাওঁ মানুহজনী look at the view I really want this type of view from my home but there's no কমান দিলেও হ'ব যাগো দেই বাইকলৈ যা দেই আকৌ তোমালোকৰ ঘৰ মৰি থাকিলে হৈছে আগৰ পৰাই কি বুলি কয় আনাই ঘৰত কিবা কিবি ধেৰ শাক আছে দেখালোঁ নহয় আমাৰ ঘৰলৈ যেতিয়া সেইটো সজটো লৈ যায় মানে পুলি এটা কৰিবলৈ হ'লেও তাৰপিছত আনাই ঘৰত নাইকিয়া হৈ থাকে এইবাৰ কি হয় জানো চাওঁ
আনি নিবা নেকি আকৌ এইকেইটা ভালকৈ আনি অমিতা বুলি এটা দিবি হা অঁ দিয়া মাছৰ এটাও ভাল সৰু হৈ আছে বাছে নেবাছে বচাই দিম এইটো এটা দেই অঁ সেইটোৰ ওচৰত আৰু এটা আছে লাগিলে পাছত নিব লাগে এইটো গোলা কচু পুলি এটাও দি পঠিয়াইছে নাই এইটোৱে বোলে নখজুৱাই ইভুৰে খজুৱাই আমাৰ ঘৰলৈ কেতিয়া যাবা নে জানো যাম আৰু কেতিয়াবা যাওঁ দেই বাই বাই আজি অড নাম্বাৰৰ গাড়ী চলিব সেইকাৰণে মোৰ গাড়ীখন আনিলে চাউকেইটা উলিয়াই বাই বাই ৱেইট ৰাস্তাটো দেখাম বুলি গুচি নাযাব একচুৱেলি এই ভিডিঅ'টো অলপ দিন আগতে কৰা বাট মই আপোনালোকৰ আগলৈ আজি যিহেতু ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5 জুন মানে বিশ্ব পৰিৱেশ দিৱস হয় চ' আজি ভিডিঅ'টো আগবঢ়াই দিছোঁ এই যে ৰাস্তাৰ কিনাৰে কিনাৰে আছে গছবোৰ চাৰিওফালে যে আছে সেউজীয়াবোৰ এইবোৰ কি কেৱল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনাই ৰুব নি সেইটোতো নহয় ন আমি গছ প্ৰত্যেক দিনাই ৰুব পাৰোঁ যেতিয়াই মন যায় বাট আজিকালি কি হৈছে মানুহবোৰৰ শ্ব' অফ অকল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা গছজোপা ৰুইছোঁ বুলি ফটো মাৰি পিনি চেলফি মাৰিলে এইটো নহ'ব ন এই যে সেউজী ধৰণীখন এইখনক বাচি ৰাখিবলৈ আমি প্ৰত্যেক দিনাই গছ ৰুব লাগিব প্ৰত্যেক দিনাই সিহঁতক যত্ন কৰিব লাগিব নহ'লে এদিন ৰুই পিনিতো একো লাভ নাই ন চ' আমাৰ ইয়াত বাৰু বহুতেই সেউজীয়া আছে বাট টাউন জেগাত ইমান সেউজীয়া নাথাকে ন তাতো গছ চছো নাই চ' বহুত কনক্ৰিট ফিল হয় বাট যেতিয়া এই গছ গছনিৰ মাজত থাকোঁ সকলোৱে বহুত ভাল ফিল কৰে নহয় জানো পৰিৱেশ দিৱস কেৱল সচেতনতা আৰু সজাগতাৰ কাৰণে বাকীটো আমি প্ৰত্যেক দিনাই গছ ৰুব লাগে আৰু যত্ন কৰিব লাগে নহয়নে বাৰু ৰিজনেল এগ্ৰিকালচাৰেল ৰিচাৰ্চ ষ্টেচন তিতাবৰ একচুৱেলি মই ইয়াত আজি ব্লগ কৰিব অহা নাই দাদাই কঠিয়াৰ কথা কিবা সুধিছে আৰু এইখন পদূলিমুখ বুলি ক'ব পাৰি তাৰ ভিতৰত বহুত খেতি কৰে নানাবিধ ইয়াত যদি ব্লগ চাব খোজে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব কেতিয়াবা আহিম এতিয়া মই পাই গ'লোহি মোৰ হোম টাউন তিতাবৰ এণ্ড যদিহে মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চাই আছিলে থেংক ইউ ভেৰি মাছ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টেপ কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু কেনে পালে সেইটো প্লিজ ক'ব